আজি আমাৰ আলোচিত বিষয়টো হৈছে ৰূপতত্ত্ব, যাৰ ইংৰাজীৰ প্ৰতিশব্দ হৈছে মৰ্ফলজি। ৰূপতত্ত্ব বুলিলে কি বুজা? ৰূপতত্ত্ব হৈছে কোনো এটা ভাষাৰ ৰূপসমূহৰ বিজ্ঞানসন্মত অধ্যয়ন। আমি অসমীয়া ভাষাৰ ৰূপতত্ত্ব সম্পৰ্কে কিছু কথা আলোচনা কৰিম। ৰূপতত্ত্বৰ বিষয়ে জনাৰ আগতে বা ৰূপতত্ত্বৰ আলোচিত বিষয়সমূহ জনাৰ আগতে ৰূপ কাক বোলে আমি সেই বিষয়ে জানিব লাগিব। ৰূপ হৈছে কোনো এটা ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ একোটা গোট, যাৰ সহায়ত আমি কি কৰিব পাৰোঁ? শব্দ, পদ, বাক্য আদি সৃষ্টি কৰিব পাৰোঁ আৰু সৃষ্টি কৰি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। তেন্তে ৰূপ বুলিলে কি বুজোঁ? ৰূপ হৈছে কোনো এটা ভাষাৰ বাবে ক্ষুদ্ৰতম অৰ্থবহ একোটা গোট। ৰূপ কেনেকৈ সৃষ্টি হয়? এক বা ততোধিক অৰ্থপূৰ্ণ ধ্বনি বা ধ্বনি সমষ্টিৰে যেতিয়া কোনো এটা ভাষাৰ বাবে অৰ্থৰ যোগান ধৰে, তেতিয়াই কি হৈ যায়? ৰূপৰ সৃষ্টি হয়। মানুহ ই এটা ৰূপ। মানুহ ই কি বুজাইছে? মনুষ্য। অসমীয়া ভাষাত ই মনুষ্যক বুজাইছে, মানুহ। আৰু ফুল ই এটা ৰূপ। তেনেহ'লে আমি আকৌ জানিব লাগিব ৰূপ বা মৰ্ফ আৰু শব্দ বা ৱৰ্ড, ইংৰাজী প্ৰতিশব্দ শব্দৰ ৱৰ্ড, ইয়াৰ মাজত কি পাৰ্থক্য আছে? শব্দ বুলিলেনো কি বুজায়? শব্দ আৰু ৰূপৰ সূত্ৰ দুটা একেই। শব্দৰ সূত্ৰটো আমি এনেকৈ দিব পাৰোঁ ৰূপৰ দৰে যে এক বা ততোধিক ধ্বনি বা ধ্বনি সমষ্টিয়ে যেতিয়া কোনো এটা ভাষাৰ বাবে অৰ্থৰ যোগান ধৰিব পাৰে, তাকেই শব্দ বা ৱৰ্ড বোলে। তেনেহ'লে সূত্ৰটোতো একেই হৈ থাকিল। ৰূপ আৰু শব্দৰ মাজত কি পাৰ্থক্য থাকিল? আমি আগতেই কৈছোঁ, ৰূপ হৈছে কোনো এটা ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোট, কিন্তু শব্দ ক্ষুদ্ৰতম অৰ্থবহ গোট নহ'বও পাৰে। মই এটা সৰু উদাহৰণ দি বুজাই দিছোঁ। ফুলনি, ফুলনি ই এটা শব্দ, ফুলনি, কিন্তু ই এটা ৰূপ নহয়, ই দুটা ৰূপৰ সমষ্টি, ফুল আৰু অনি। সেইকাৰণে কোৱা হয় ৰূপ হৈছে ক্ষুদ্ৰতম অৰ্থবহ এটা গোট, কিন্তু শব্দ ক্ষুদ্ৰতম অৰ্থবহ এটা গোট নহ'বও পাৰে। ৰূপ সমূহক আমি আকৃতি বুলিও ক'ব পাৰোঁ। আকৃতিক দুটা ভাগত ভাগ কৰিব পাৰি, মুক্ত আকৃতি আৰু বদ্ধ আকৃতি। বা ৰূপসমূহকো যদি চাওঁ, আমি ৰূপসমূহক দুটা ভাগত ভাগ কৰিব পাৰি, মুক্ত ৰূপ আৰু বদ্ধ ৰূপ। মুক্ত ৰূপ যিবোৰ ৰূপে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে, যিবোৰ ৰূপে অৰ্থ প্ৰকাশ কৰিবৰ বাবে আন কোনো ৰূপৰ সহায়ৰ আৱশ্যকতা নহয়, যেনে ফুল, মানুহ, এইবোৰ হৈছে মুক্ত ৰূপ। আৰু বদ্ধ ৰূপ যিবোৰ ৰূপে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব, অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, অৰ্থ প্ৰকাশ কৰিবৰ বাবে ইয়াক একোটা মুক্ত ৰূপৰ প্ৰয়োজন হয়, যেনে অনি, জন, এইবোৰ। এতিয়া এই অনিটো হৈছে বদ্ধ ৰূপ। সেই অনিটো ফুলৰ লগত লগ লাগিহে অৰ্থ প্ৰকাশ কৰিব পাৰে। সেইকাৰণে আকৃতি বা ৰূপবোৰক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, মুক্ত আকৃতি আৰু বদ্ধ আকৃতি, বা মুক্ত ৰূপ আৰু বদ্ধ ৰূপ। মুক্ত ৰূপসমূহক প্ৰকৃতি বুলি কোৱা হয়, প্ৰকৃত ৰূপ বা প্ৰকৃতি। প্ৰকৃতিসমূহক আকৌ কেইটামান ভাগত ভাগ কৰিব পাৰি, নাম প্ৰকৃতি, ধাতু প্ৰকৃতি, নাম ধাতু প্ৰকৃতি আৰু অব্যয় প্ৰকৃতি। নাম প্ৰকৃতি, নাম প্ৰকৃতিৰ ভিতৰত পৰে বিশেষ্য, বিশেষণ আৰু সৰ্বনামসমূহ, যিবোৰ ৰূপ নামৰ লগত জড়িত। বিশেষ্য নাম বুজায়, বিশেষণ নামৰ গুণদোষ বুজায়, সৰ্বনাম নামৰ সলনি ব্যৱহাৰ হয়। গতিকে এই নামৰ লগত জড়িত হোৱা বাবে বিশেষ্য, বিশেষণ আৰু সৰ্বনাম, এই তিনিওটা ৰূপক নাম প্ৰকৃতি বা নাম ৰূপ বুলি কোৱা হয়। ধাতু প্ৰকৃতি যিবোৰৰ সহায়ত আমি ক্ৰিয়াপদ গঠন কৰিব পাৰোঁ, ক্ৰিয়া শব্দ গঠন কৰিব পাৰোঁ। নাম ধাতু প্ৰকৃতি যিবোৰ ৰূপে কেতিয়াবা নাম ৰূপেও ব্যৱহাৰ হ'ব পাৰে আৰু কেতিয়াবা ধাতু ৰূপেও ব্যৱহাৰ হ'ব পাৰে, যেনে মান, তাক মানিবা, ই ধাতু ৰূপে ব্যৱহাৰ হৈছে। তাক মান দিছোঁ, বা মান দিলেহে মান পায়, মান দিলেহে মান পায়, ই নাম ৰূপে ব্যৱহাৰ হৈছে।
আৰু অব্যয় প্ৰকৃতি, যিবোৰ প্ৰকৃতিৰ লগত কি নহয় প্ৰত্যয় বিভক্তি যোগ হ'লে নহয়েই আৰু হ'লেও কি হয় অৰ্থৰ সাল সলনি নঘটে। হ'লেও বুলি কি কাৰণত কৈছোঁ, কেতিয়াবা আমি কথা প্ৰসংগত অব্যয়ৰ লগত আমি প্ৰত্যয় যোগ কৰোঁ, যেনে আৰুবোৰ কি কৈ থাকা, কথাৰ মাজত কি আৰুবোৰ কৈ থাকা, আৰুতো মই যামেই, নাইবা নাইবাতো কৈ নাথাকিবাচোন, সেইবোৰ হৈছে অব্যয় প্ৰকৃতি। তেনেহ'লে আমি পালোঁ আকৃতিক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, মুক্ত আকৃতি আৰু বদ্ধ আকৃতি। মুক্ত আকৃতি আমি প্ৰকৃতি বুলিও ক'ব পাৰোঁ, আৰু সেই প্ৰকৃতিসমূহকো আমি চাৰিটা ভাগত ভাগ কৰিছোঁ, নাম প্ৰকৃতি, ধাতু প্ৰকৃতি, নাম ধাতু প্ৰকৃতি আৰু অব্যয় প্ৰকৃতি। এই নাম প্ৰকৃতিসমূহক আমি প্ৰাতিপদিক বুলিও ক'ব পাৰোঁ, প্ৰাতিপদিক বা নাম প্ৰকৃতি। সেই প্ৰাতিপদিকবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, সব্যয় আৰু অব্যয়, সব্যয় প্ৰকৃতি আৰু অব্যয় প্ৰকৃতি। এতিয়া আমি আহোঁ বদ্ধ ৰূপসমূহলৈ। বদ্ধ ৰূপসমূহক যুক্ত ৰূপ বুলিও ক'ব পাৰি, আৰু বদ্ধ ৰূপসমূহক ডক্টৰ গোলোকচন্দ্ৰ গোস্বামীয়ে সৰ্গ বুলি কৈছে আৰু ভাষাবিদ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে প্ৰত্যয় বুলি কৈছে। বদ্ধ ৰূপসমূহক দুটা ভাগত ভাগ কৰিব পাৰি, তাৰে এটা ভাগ হ'ল অৱস্থানগত ভাগ আৰু আনটো হৈছে গুণগত ভাগ। অৱস্থানগত ভাগ মানে হৈছে বদ্ধ ৰূপসমূহ ক'ত লগ লাগিছে, মুক্ত ৰূপৰ আগত লগ লাগিছে নে পিছত লগ লাগিছে নে মাজত লগ লাগিছে। যদি মুক্ত ৰূপৰ আগত লগ লাগিছে তাক উপসৰ্গ বুলি ক'ব পাৰি বা পূৰ্ব প্ৰত্যয় বুলি ক'ব পাৰি। আমি আগতে কৈছোঁ যে সৰ্গ আৰু প্ৰত্যয় দুইটা নামেৰে নামকৰণ কৰিব পাৰি। যদি পিছত লগ লাগিছে তেতিয়া তাক পৰসৰ্গ বা পৰপ্ৰত্যয় বুলিব পাৰি, আৰু যদি সেই সৰ্গসমূহ শব্দটো ফালি মাজত ব্যৱহাৰ হৈছে, মুক্ত শব্দ বা মুক্ত ৰূপটো ফালি মাজত ব্যৱহাৰ হৈছে, তেতিয়া তাক অন্তসৰ্গ আৰু মধ্যসৰ্গ বুলি ক'ব পাৰি। তেনেহ'লে বদ্ধ ৰূপ বা সৰ্গৰ অৱস্থানগত বিভাগ হৈছে তিনিটা, উপসৰ্গ, পৰসৰ্গ আৰু অন্তসৰ্গ। এতিয়া উপসৰ্গ যাক পূৰ্ব প্ৰত্যয় বুলিও ক'ব পাৰি, কিন্তু দুইটাৰ মাজত সামান্য পাৰ্থক্য আমাৰ ভাষাবিদসকলে ৰাখিছে। উপসৰ্গ বুলি ক'লে সংস্কৃতৰ যি 20টা উপসৰ্গ আছে, প্ৰ, পৰা, অপশমনি, অব, অনু, নিৰ, দুৰ্বি, অধি, সু, উৎ, পৰিপ্ৰতি, অভি, অতি, অপি, ও, আ। এই 20টা সৰ্গক মুক্ত ৰূপৰ আগত ব্যৱহাৰ হোৱা সৰ্গক সংস্কৃত ভাষাত উপসৰ্গ বুলি কোৱা হয়। অসমীয়া ভাষাটো সেই একেটা নামেই ৰাখিছে, উপসৰ্গ। পূৰ্ব প্ৰত্যয় বুলি কওঁতে এই 20টা উপসৰ্গৰ উপৰিও যিবোৰ আমাৰ বিদেশী মূলৰ যিবোৰ প্ৰত্যয় বা বিদেশী মূলৰ যিবোৰ পূৰ্ব প্ৰত্যয়, সেইসমূহকো যেতিয়া লগ কৰি দিয়া হয় তাক পূৰ্ব প্ৰত্যয় বুলি কৈছে। তেন্তে উপসৰ্গ আৰু পূৰ্ব প্ৰত্যয় একেই হ'লেও এটা সামান্য পাৰ্থক্য আছে। কি? উপসৰ্গ বুলি ক'লে সংস্কৃতৰ সেই 20টা উপসৰ্গক বুজা যায়, আৰু পূৰ্ব প্ৰত্যয় বুলি যদি আমি কওঁ সেই 20টা উপসৰ্গৰ উপৰিও দেশী আৰু বিদেশী সকলো প্ৰত্যয়কেই পূৰ্ব প্ৰত্যয়ৰ আওতালৈ অনা হৈছে। যেনে বিদেশী বুলি কওঁতে বে আইনী, বে হিচাপী, এইবোৰ হৈছে পূৰ্ব প্ৰত্যয়। পৰসৰ্গ আমি পালোৱেই যে পৰসৰ্গ হৈছে মুক্ত ৰূপটো বা মূল ৰূপটোৰ পিছত ব্যৱহাৰ হৈ অৰ্থৰ সাল সলনি ঘটাই মুক্ত ৰূপটোৰ, আৰু অন্তঃসৰ্গ বা মধ্যসৰ্গ হৈছে মুক্ত ৰূপটোৰ মাজত ব্যৱহাৰ হৈ মুক্ত ৰূপটো কি কৰে, অৰ্থৰ সাল সলনি ঘটায়। অসমীয়া ভাষাত বহুতো পণ্ডিতে অন্তঃসৰ্গ বা মধ্যসৰ্গ নাই বুলি কৈছে। আৰবী ভাষাত অন্তঃসৰ্গ বা মধ্যসৰ্গ আছে। অসমীয়া ভাষাত কোনোৱে কিতাপ কেইখন, সেই সৰ্গটোক মধ্যসৰ্গ বা অন্তঃসৰ্গ বুলি কৈছে।
কিন্তু বহুতে যিহেতু কিতাপ শব্দটোক ফালি ব্যৱহাৰ হোৱা নাই, সেইকাৰণে কেইটোক মধ্যসৰ্গ নহয় বুলি কৈছে। বদ্ধ ৰূপৰ আন এটা ভাগ হৈছে গুণগত বিভাগ। সেই গুণগত যিটো বিভাগ তাকো আকৌ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে শব্দ সাধনৰ সৰ্গ বা প্ৰত্যয় আৰু আনটো হৈছে পদ সাধনৰ সৰ্গ বা বিভক্তি। শব্দ সাধনৰ সৰ্গ মানে হৈছে যিবোৰ বদ্ধ ৰূপৰ সংযোগত শব্দহে সাধন কৰিব পাৰি, ন শব্দৰ সৃষ্টি হয়, বিশেষ্যৰ পৰা বিশেষণ শব্দ, বিশেষণৰ পৰা বিশেষ্য শব্দ সাধন কৰিব পাৰি, সেইবোৰক কি বুলি ক'ব পাৰি? শব্দ সাধনৰ সৰ্গ বুলি ক'ব পাৰি। আকৌ যিবোৰ বদ্ধ ৰূপৰ সংযোগৰ ফলত কোনো এটা শব্দ পদলৈ ৰূপান্তৰিত হ'ব পাৰে, সেই সৰ্গবোৰকেই পদ সাধনৰ সৰ্গ বা বিভক্তি বুলি কোৱা হয়। তোমালোকক যেতিয়া আমি সোধোঁ যে বিভক্তি কেইবিধ, তেতিয়া তোমালোকে লগে লগে কৈ দিয়া যে বিভক্তি 7 বিধ। কিন্তু বিভক্তি 7 বিধ নহয় বা বিভক্তি 6 বিধ নহয়। বিভক্তি কেইবিধ বুলি ক'লে তোমালোকে উত্তৰ দিব লাগিব বিভক্তি 2 বিধ। এবিধ হৈছে শব্দ বিভক্তি আৰু আনবিধ হৈছে ক্ৰিয়া বিভক্তি। শব্দ বিভক্তিসমূহক কাৰকৰ বিভক্তি বুলিও কোৱা হয়, যিবোৰৰ সংযোগত নাম শব্দ পদলৈ ৰূপান্তৰিত হয়। আৰু আনবিধ বিভক্তি হৈছে ক্ৰিয়া বিভক্তি, যাক পুৰুষৰ বিভক্তি বুলিও কোৱা হয়। আৰু ক্ৰিয়া বিভক্তি সংযোগৰ ফলত ধাতু এটা ক্ৰিয়া পদলৈ ৰূপান্তৰিত হয়। এইখিনিয়ে হৈছে ৰূপতত্ত্বৰ মূল আলোচিত বিষয়। ৰূপতত্ত্বৰ আন এটা আলোচিত বিষয় হৈছে কেনেদৰে ৰূপ বা আকৃতিসমূহৰ পৰা প্ৰাকৃতি আৰু উপাকৃতি নিৰ্ণয় কৰিব পাৰি। এইখিনি আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। আজিলৈ ইমানেই।